আজি পুৱাই ঢলপুৱাতে খবৰটো পালোঁ অতিকৈ মৰ্মান্তিক ঘটনা। নতুন বছৰ বুলি সকলোকে শুভেচ্ছা দিয়া হয়, আনন্দ উল্লাস নতুন বছৰৰ সকলোলৈকে এটা ভাল দিন কঢ়িয়াই আনক এনেকুৱা এটা মনত ধাৰণা কৰাৰ সময়ত নিয়তিৰ কি পৰিহাস। একেখন গাঁৱৰে এটা চুবুৰীৰ ইমান কেইজন ব্যক্তিৰ এনেকুৱা এটা অৱস্থা, হয়তো কোনো কালতে ভবা নাই আৰু ভৱিষ্যতে নাভাবে। আমি শুনিয়ে মৰ্মাহত হৈছোঁ, কাৰণ এই ভৰলুৱা এই গাঁওখনত মই ব্যক্তিগতভাৱে হ'লেও মই বিভিন্ন টাইমত আহোঁ, মোৰ লগত খুব আত্মিক এটা সম্পৰ্ক আছে। আৰু মই আজি আহোঁতে এতিয়া খুজে আহোঁতে চাইছোঁ প্ৰত্যেকে, মই ল'ৰাবিলাকক কৈছোঁ এই ঘৰ মানুহতো আহিছোঁ, এই ঘৰলৈ আহিছোঁ, এই ঘৰলৈ আহিছোঁ, প্ৰত্যেকৰে দুটা তিনিটা এটা কৰি নাইকিয়া হৈ গৈছে মানুহ। আৰু শ্মশানলৈ আহি দেখিছোঁ লাইন লাইন শাৰীকে থোৱা হৈছে, তেনেকুৱা এটা পৰিৱেশ চাই মৰ্মাহত হৈছোঁ। আমি ক'ব খুজিম যে নিয়তিয়ে ভগৱন্তই কেতিয়াও কোনো গাঁৱক বা কোনো মানুহক এনেকুৱা শাস্তি নিদিয়ক বা তেনেকুৱা এটা ব্যৱস্থা নকৰক, তাৰ কাৰণে আমি ভগৱানক প্ৰাৰ্থনা কৰিম। আৰু যিসকল হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি আছে সেইসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। আত্মা যিসকল আমাৰ মাজৰ পৰা হেৰাই গ'ল সেইসকলৰ আত্মাৰ সদ্গতিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। লগতে আমি দেখা পাওঁ বাট পথবোৰ নিৰ্মাণ কৰি থকাৰ সময়ত বিভিন্ন বেমেজালি হৈ থাকে, আঁসোৱা থাকে। দেৰগাঁৱৰ এই দুৰ্ঘটনাটো তাৰ এটা মুখ্য কাৰণ বুলি আমি ক'ব খুজিম। ফ'ৰলেন বনাইছে, আমি যমদূত ৰূপী এক ফ'ৰলেন আমি বিচৰা নাই। আহল বহল সুচল যাত্ৰাৰ বাবে আমি দূৰ দূৰণি যাব পৰা এক পৰিৱেশ প্ৰস্তুতৰ কাৰণে চৰকাৰে এইখিনি কৰিছে। কিন্তু চৰকাৰ আৰু ঠিকাদাৰ সকলে কোনে কেনেকৈ তেনেকুৱা এক ব্যৱস্থা এৰি থৈ গ'ল, য'ত মানুহ গন্ধাই গন্ধাই হেৰাই যাব পৰা এক ব্যৱস্থা মই দেখিছোঁ। সেই অঞ্চলত ডাইভাৰ্চন বুলি সৰুকৈ লিখি মাটি কেইগাড়ীমান পেলাই যিকোনো মুহূৰ্ততে হ'ব পৰা দুৰ্ঘটনাৰ কাৰণে এক ব্যৱস্থা প্ৰস্তুত কৰি থোৱা, মানে পত্নী মানে আঁসুৱাভাৱে হৈছে। হয় হয় হয়। আৰু দ্বিতীয়তে মই আজি দুয়োজন চালকেই মৃত্যুমুখত পৰিছে, মই তেখেতসকলক দুখ দিব খোজা নাই। তথাপিতো মই নিজে গাড়ী চলোৱা মানুহ, মই গাড়ীত সদায় ঘূৰি ফুৰা মানুহ হিচাপে মই ভাবোঁ যে এইবোৰ ঘটনা কিছু দুখ আমাৰ চালকসকলৰ গাতো থাকে আৰু উঠি যোৱা পেচেঞ্জাৰসকলৰ গাতো থাকে, যে কেতিয়াও তেখেতসকলক নিৰীক্ষণ বা ভালকৈ যাবা, সাৱধানে চলাবা কথা ধৰণৰ এক কোৱা দেখা নাযায়। তো আমি এনেধৰণৰ দুৰ্ঘটনাৰ পৰা ভৱিষ্যতৰ দিনত কেৱল ভগৱানকেই কিবা ইচ্ছা কৰিলে বা প্ৰাৰ্থনা কৰিলে নহ'ব, আমি তাৰ পৰা কিবা শিকিব লাগিব। এই অভিজ্ঞতাৰ পৰা ভৱিষ্যত জীৱনত যাতে প্ৰত্যেকজন ব্যক্তিয়ে নিৰাপত্তা এটা অনুভৱ কৰিব পাৰে, নিৰাপত্তা নিজে ল'ব পাৰে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাম। বিশেষভাৱে চৰকাৰক এই মৰণ ফান সদৃশ এই ব্যৱস্থাবোৰ নাইকিয়া কৰি জনসাধাৰণৰ যাতায়াতক সুচল কৰি দিবৰ কাৰণে, মৃত্যু যাতে আৰু নাহে তেনেকুৱা কৰিবৰ কাৰণে মই চৰকাৰক প্ৰশাসনক